Hello everyone. আজি 31st সকলোৱে চাগে ঘৰত খানাৰ প্ৰিপাৰেচন চলি আছে আৰু আমাৰো ঘৰত তেনেকুৱাকে সৰু সৰু প্ৰিপাৰেচন এটা চলি আছে। অলপ আগতে নহয় আসলে কালিৰ পৰা অকণকে বজাৰ কৰা হৈ এয়া হ'ল আজিৰ খানাৰ বজাৰ টেবুলতে এনেকৈ থৈ দিছোঁ আৰু এতিয়া তাৰ পৰা বাছি লৈ আছোঁ। এয়া হাঁহৰ মাংস দেই, হাঁহৰ মাংস আচলতে বয়ে বনাব। বাহৰ চুঙা পালা? গঠম তাত থৈ দিও মজা তাত থৈ টেবুলত। এ কলপাত ৰেডি। দা বাহৰ চুঙাত মাংস পুৰাহে কথা। এয়া এফালে চিকেন কাৰী বনাম, তাৰ বাবে প্ৰিপাৰেচন কৰি আছোঁ আৰু এইখিনি হ'ল বাহৰ চুঙাত দিবলৈ মাংস অলপমান আগতীয়াকৈ ধুই মেৰিনেট কৰি ছাইড কৰি থৈছোঁ আৰু এই লিভাৰ অকণমানো আনিলে। এইফালে হাঁহো আনিছে আৰু হাঁহ বনাব বয়ে, যিহেতু মই হাঁহত ইমান পাৰ্গত নহয় হাঁহ বনোৱাত। এয়া হাঁহ কোমোৰাৰে বনাব আৰু এইখিনি জেগাতে আজি আমি খানাটো খাম। অলৰেডি ৰেডি কৰি থোৱা হৈ আছে, চব ৰেডি হৈ আছে। পিকনিক খাবানে? এয়া গো দেই, এয়া হাঁহৰ মাংস বনাই আছে। মই হাঁহৰ মাংস বনোৱা জিৰ' যে মোৰো ভাল হয় নহয়, ঠিকনা নাই। ভাল হ'ব, ই বহুত ভাল বনাই। বেছি আশা কৰিলে বেয়াও হয় কেতিয়াবা। এয়া জুই ধৰিবলৈ যুঁজা চলাইছে মানুহজনে, কয়লাও উলিয়াইছে আৰু খৰিও উলিয়াইছে। জুইৰ ওচৰতে জুইৰ মজা লৈ আমি চাহ খালোঁ, বয়ে বনোৱা পিঠা খালোঁ আৰু এয়া চিকেন ফ্ৰাইও খালোঁ আৰু লগতে অলৰেডি বাঁহৰ চুঙাত মাংসও পুৰি আছোঁ। বাঁহৰ চুঙাৰ মাংস হ'লে আমি সেয়াও খাম। বৰ্তমান জুইৰ মজা লৈ আমি চাহকে এনজয় কৰিছোঁ। যাৰ ঘৰত যি আছে গোটেইখিনি লৈ আনিছোঁ আৰু এনেদৰে চাহ খাইছোঁ। এটাৰ পিছত এটাকে যি আইটেম আছিল গোটেইখিনি টেষ্ট কৰি জুইৰ মজা লৈ আমি ইয়াত বহি আছোঁ। ভাত খাবলৈ লৈছোঁ, 11:50 হৈছে। এয়া হ'ল চুঙাত দিয়া মাংস, হাঁহৰ মাংসও আহি গ'ল আৰু ভাত লৈছোঁ চুঙাত দিয়া মাংস আৰু হাঁহৰ মাংস। এয়া সকলোৱে খাই আছোঁ মিলিজুলি আৰু 12 বাজিলে সকলোকে উইচ কৰিম। নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ দেই।